একে ডিজাইনৰে হয় এই দুইযোৰা এযোৰা হৈছে মোৰ ছোৱালী কোনযোৰ লাগিব তোমাক এইযোৰা তোমাক লাগিব এইযোৰা ভাইটি তাতে ডাঙৰ হ'ব ৰ এইযোৰ ভায়েকৰ আৰু এইযোৰা এইটো এটা হয় এক্সেল হয় এইটো এটা ৰেড কালাৰ হয় মই ৰেড কালাৰ বহুত কেইটা আনিছোঁ সকলোকে দিবৰ কাৰণে বেলেগ বেলেগ মানুহ যিহেতুকে এইটো এটা নেভি ব্লু হয় এইটো প্ৰিণ্ট হয় নেভি ব্লু এনেকুৱা আৰু এইটো এটা এল হয় এইটো মই দেওৰৰ কাৰণে লৈছোঁ ভাল লাগিছে এনেকুৱা হয় আৰু এইটো এটা হয় তাৰপিছত ইয়াত আছে এয়া 150 হয় বেছি নহয় দেখিছেনে এয়া মা দুজনীৰ কাৰণে হয় এয়া ডব্লিউ মাৰ্টৰ পৰাই লোৱা হয় মই হাত ভৰাই থৈ দিছোঁ দেখিছেনে এয়া দুযোৰ হয় আৰু এইযোৰ ভাগিনটোৰ কাৰণে লৈছোঁ সৰু ভাগিন হয় তাৰ কাৰণে লৈছোঁ এইযোৰ এটা আমাৰ চেণ্ডেল হয় এই সৰু যে সেইকাৰণে এইটো থাকিলে ভাল লাগে আৰু এইখিনি হৈ গ'ল এইখিনি মই এনেকৈ থৈ দিলোঁ আৰু দেখিছেনে এইটো ছোৱালীৰ হয় এইটো অনলি 100 এইটো আৰু এইযোৰটো দেখুৱাইছোঁ এইযোৰ হয় এইযোৰ হয় আৰু এইযোৰ বনি যোৱা এইটোৱে দিছে আৰু বজাৰ কৰিলোঁ আৰু কি ল'লোঁ আপোনালোকক দেখুৱাই প্ৰথমতে ফ্ৰী পোৱা বস্তু দুটাই আপোনালোকক দেখুৱাই দিলোঁ এয়া দুটা কাপোৰ ছেট হয় আৰু এয়া ফ্ৰী পালোঁ এই দুটা আৰু এইটো মোৰ কুৰ্তি হয় প্ৰথমতে মইটোৱে দেখুৱাই দিলোঁ এইটো মোৰ কুৰ্তি হয় মাত্ৰ 200 টকা এইটো মোৰ হয় তাৰপিছত এইটো এটা গেঞ্জি হয় আৰু এইটো এটা স্পৰ্টিং হয় আৰু এইটো এটা স্পৰ্টিঙে হয় আৰু ইয়াততো কালি কৰা বজাৰখিনিতো কালি দেখুৱাইছোঁৱে এইটো কালি কৰা হয় আৰু এইখিনিও কালি কৰা হয় এইখিনি আজি কৰা হয় আৰু কালি কৰাখিনিতো কি লৈছোঁ সেইখিনিতো দেখুৱাই দিছোঁ আৰু কিমান আৰু দেখুৱাই থাকিম আৰু সেয়াই এইখিনি এতিয়া ভগাই সকলোকে দিব যাব লাগিব দেউতাই আজি এঠাইৰ পৰা আহিলে আৰু আমি কালি যাম সেয়াই আৰু এয়া ছোৱালীক আইতাকে দিছে এটা টপ আৰু এটা বেবী ফ্ৰক হয় মানে স্পৰ্টিং মানে কি কয় বুঢ়িছ আৰু ছোৱালী তাই গুৱাহাটীত চাকৰি